হেল্ল' এভৰিৱান, পুনৰ নতুন ভিডিঅ' এটালৈ আহিলোঁ। আজি দহি চিকেন ফ্ৰাই কৰিবলৈ লৈছোঁ। দৈ লৈছোঁ এবাটি, পিঁয়াজ নহৰু আদা বিলাহী লৈছোঁ, নিমখ হালধি জলকীয়া গুড়ি মিট মছলা ধনিয়া গুটি জিৰা গুটি লং ইলাচি ডালচেনি আদা লৈছোঁ নহৰু লৈছোঁ। এইবিলাক গোটেইখিনি এতিয়া এইদৰে হাফ ফ্ৰাই কৰি ল'ম, এতিয়া আধা ভজা কৰি লৈছোঁ। এইখিনি এতিয়া মিক্সিত দি দিম। এইটো এতিয়া মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া চিকেনকেইডোখৰত গোটেইখিনি মিলাই দিম। এতিয়া দৈ মিলাই দিছোঁ, মছলাখিনি মিলাই দিছোঁ, হালধি দিছোঁ, নিমখ দি দিছোঁ, ৰেড চিলি পাউডাৰ অলপ দিছোঁ আৰু এতিয়া মিট মছলা দি দিছোঁ। এইদৰে এতিয়া এইখিনি খুব ভালদৰে মেৰিনেট কৰি ল'লোঁ। মেৰিনেট কৰি 20 মিনিটমান সময় থৈ দিম। দৈটো দিলে মানে খুব কোমল হয়, খাবলৈ সোৱাদ হয়। যিকোনো মাংসত দৈ দিলে খাবলৈ অতি ভাল হয়। এইফালে এতিয়া কেৰাহী পাতি দিলোঁ, দি দিলোঁ, তেল গৰম হ'ল। গেছটো অলপ কমাই থৈছোঁ, নহ'লে তলৰখন জ্বলি যাব। এতিয়া ইলিটো সিটি কৰি ফিলিটো কৰি দিছোঁ আৰু খুব সোনকালে সিজে। দৈ দি দিলোঁ যে, দৈ দিলে মানে খুব সোনকালে সিজে আৰু খাবলৈও মানে খুব সোৱাদ হয়। কালাৰটো উঠিছেগৈ। এতিয়া মানে মাংসখিনি অলপমান ঢাকি দিম। অলপমান দি ঢাকি দিছোঁ, চিমত থৈ অলপমান দি ঢাকি দিলোঁ। হৈছেগৈ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আহিলোঁ।